অভিজিৎ ডাঙৰীয়া, বিজেপি, এজিপি আৰু UPPLৰ সকলো নেতৃবৃন্দ, আমাৰ আজি নৱনিৰ্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মা ডাঙৰীয়া। মই প্ৰথমতে নিৰ্মল কুমাৰ ব্ৰহ্মা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতে দীঘলীয়া সময় আমাৰ দলত থাকি চিডলি সমষ্টিৰ ৰাইজক দীঘলীয়া সময়ৰ পৰা সেৱা কৰি আহিছে আৰু সেই হিচাপে আজি চিডলি সমষ্টিৰ ৰাইজে তেখেতক মৰম দিছে। সেইকাৰণে তেখেতক মই প্ৰথমতে অভিনন্দন জনাইছোঁ। আজি এই নিৰ্বাচনী যিটো ফলাফল, ইয়াৰ কাৰণে মই তিনিটা দলৰ হৈ চিডলি সমষ্টিৰ বিভিন্ন জনগোষ্ঠীৰ ৰাইজক ধন্যবাদ জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে চিডলি সমষ্টিৰ নিৰ্বাচনত সকলো জনগোষ্ঠী আমাৰ লগত সহযোগ কৰাটো মই নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ। আমাৰ বড়োসকল, কোচ ৰাজবংশী, আদিবাসী, সাঁওতালী, মাইনৰিটি, বঙালী, সূত্ৰধৰ, বিভিন্ন জনগোষ্ঠী, সকলো জনগোষ্ঠী, ৰাভা ইয়াত আমাৰ লগত সহযোগ কৰিছে। আৰু আজিৰ সময়ত বিশেষভাৱে আমি ধন্যবাদ দিব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতে 2020 চনত যি শান্তি চুক্তি কৰিলে, তেখেতৰ মাৰ্গদৰ্শনৰ কাৰণে বিটিআৰ অঞ্চল সম্পূৰ্ণভাৱে পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাইছোঁ। আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক। তেখেতে আমাক এই সময়ত আগৰ পৰা নেতৃত্ব দিছিলে যে দীঘলীয়া সময় এটা সংগ্ৰাম, বড়োসকলৰ যি এই বড়োভূমিত হত্যা, হিংসা, বিভিন্ন পৰিৱেশ, এইটো চিৰস্থায়ী কাৰণে সমাধান কৰাৰ কাৰণে তেখেতে দায়িত্ব লৈছিলে। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। 2020 চনৰ শান্তি চুক্তি আৰু ইয়াৰ পিছত প্ৰত্যেকটো নিৰ্বাচনত তেখেতে আমাক গাইডেন্স দি আহিছে, নেতৃত্ব দি আহিছে, মাৰ্গদৰ্শন কৰি আহিছে। আৰু তেখেতৰ সমগ্ৰ অসমত আজি অসমখন আগুৱাই নিয়াৰ যি ডাঙৰ এটা ভিজন আৰু মিছন, এই দূৰদৰ্শী চিন্তাৰ কাৰণে অসমৰ প্ৰত্যেকটো জনগণে আজি আমাৰ লগত আছে। আৰু বিটিআৰ অঞ্চলত আমাৰ তিনিটা দলে ৰাইজৰ ওচৰত আমি যোৱা প্ৰত্যেকটা নিৰ্বাচনত গৈছোঁ। বিটিআৰ চুক্তি হোৱাৰ পিছত ইয়াত UPPL আৰু বিজেপিৰ চৰকাৰ গঠন কৰাৰ পিছত স্বাধীনতাৰ ৭৮ বছৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাক আমাৰ অঞ্চলত আছিলে। এই প্ৰতিটো সমস্যাবিলাক এটা এটাকৈ সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু আজিৰ সময়ত মোৰ এটা উপলব্ধি যে BPFৰ 17 বছৰৰ যি দুৰ্নীতি, অপশাসন, এই সময়ৰ হত্যা, হিংসা, ভাবুকি, যি গণতন্ত্ৰক হত্যা কৰাৰ এটা পৰিৱেশ, আৰু আজিৰ আমাৰ 4টা বছৰত গণতন্ত্ৰক শক্তিশালী কৰা, সকলো জাতি জনগোষ্ঠীৰ আত্মমৰ্যাদালৈ জীয়াই থকাৰ কাৰণে এটা নতুন পৰিৱেশ সৃষ্টি কৰা, সকলো জনগোষ্ঠীৰ মাজত সমন্বয় পুনৰ ঘূৰাই অনা, সকলোকে নিৰাপত্তা প্ৰদান কৰা, এটা স্থায়ী শান্তি ঘূৰাই অনা, এই পৰিৱেশবিলাক আজিৰ নেতৃত্বক বিটিআৰ অঞ্চলৰ ৰাইজে বুজি পাইছে। আৰু সেইকাৰণে লাহে লাহেকৈ সকলো ৰাইজ আমাৰ নেতৃত্বৰ লগত আজি ওচৰত আহিছে বা আমাকো তেখেতসকলে ওচৰত আহিবলৈ সুযোগ দিছে। মই চিডলি সমষ্টিৰ লগতে বিটিআৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আজি তেখেতসকলে যে শান্তিৰ লগত আছে, তেখেতসকলে যে সঁচা অৰ্থত যিসকলে মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহিছে সেইসকলৰ লগত থিয় দিছে আৰু গণতন্ত্ৰৰ মূল মন্ত্ৰটো সকলো বুজি পাইছে। ইয়াৰ কাৰণে চিডলিৰ লগতে বিটিআৰবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ। এইবাৰ নিৰ্বাচনত বিশেষকৈ চিডলি ইলেকশ্যনত মই দেখিছোঁ যে আমাৰ বিৰোধী দলৰ নেতৃবৃন্দই তেখেতসকলৰ নিৰ্বাচনত কোনো ইছ্যু নাছিলে, কোনো এজেণ্ডা নাছিলে। সেইকাৰণে আমাৰ শাসকীয় দলৰ নেতৃত্বক তেখেতসকলে গালি গালাজ কৰা, অসাংবিধানিক কিছুমান কথা কোৱা আৰু বিভিন্ন বেয়া শব্দ ব্যৱহাৰ কৰি বজাৰে সমাৰে গালি গালাজ কৰাৰ বাহিৰে কোনো এটা ভাল কথা চিন্তা কৰা, ভাল এজেণ্ডা লৈ কথা কোৱা আৰু অনাগত দিনত বিটিআৰ অঞ্চলৰ ৰাইজক কি আঁচনিৰে তেখেতসকলে আগুৱাই নিব এই কথাবিলাক কোৱা দেখিবলৈ পোৱা নাছিলোঁ। আমাৰ তিনিটা দলৰ নেতৃবৃন্দই
ৰাইজৰ ওচৰলৈ গৈছিলে বৰ্তমান আৰু ভৱিষ্যতৰ আঁচনিবিলাকক লৈ আমাৰ নিজৰ নিজৰ দলৰ চিন্তাধাৰাক লৈ আৰু আমাৰ উমৈহতীয়া চিন্তাধাৰাক লৈ আমি ৰাইজৰ ওচৰলৈ গৈছিলোঁ আমাৰ ৰাইজৰ ওচৰ চাপিছিলোঁ ৰাইজক মৰম আৰু সন্মানেৰে ৰাইজৰ লগত কথা পাতিবলৈ তেখেতসকলে ৰাইজক ঠগাবলৈ মিছা কথা ক'বলৈ আমাৰ কিছুমান নোহোৱা কথাবিলাক ভুৱা কথাবিলাক কৈ পেলাই ৰাইজক বিপথে পৰিচালনা কৰিবলৈ গৈছিলে কিন্তু ইয়াত তেখেতসকলে বিফল হ'ল এইকাৰণে আজি আমাৰ চিডলি অঞ্চলৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ এই জয় চিডলি অঞ্চলৰ ৰাইজৰ জয় গণতন্ত্ৰৰ জয় শান্তিৰ জয় আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয় আমি ঘূৰি আনিব পাৰিছোঁ ইয়াৰ ভাতৃত্ববোধৰ এটা ডাঙৰ জয় তো সেইকাৰণে বিটিআৰৰ যি নতুন দিগন্ত এইটো আৰম্ভ হ'ল ইয়াত দুৰ্নীতি অপশাসন ভয়ভীতৰ ৰাজনীতি মানুহক ঠগোৱা বিভিন্ন ভুৱা কথা কৈ মিছা কথা কৈ কৰা ৰাজনীতিবিলাকৰ আৰু স্থান নাই অনাগত দিনত সুন্দৰ শান্তি আৰু সম্প্ৰীতি আৰু উন্নয়নৰ বিটিআৰ গঢ়াৰ কাৰণে আমাৰ মৃত্যু যদি আগুৱাই যাব মই আজিৰ এই নিৰ্বাচনৰ ফলাফলে স্পষ্টভাৱে আজি অনুকিয়াই দিছে যে 2025 আৰু 26ত যি নিৰ্বাচন আহিব ইয়াত বিৰোধী বুলি একো নাথাকিব অকল মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয় হ'ব এইটো নিশ্চিত হৈছে মই সকলোলৈ ধন্যবাদ জনালোঁ আৰু শেষত পুনৰবাৰ আমাৰ তিনিটা দলৰ নেতৃবৃন্দ বিশেষকৈ আমাৰ কোকৰাঝাৰৰ UPPLৰ প্ৰেচিডেণ্ট লৰেন্স ইছাৰী ডাঙৰীয়া বিজেপিৰ প্ৰেচিডেণ্ট কবিতা বাইদেউ আমাৰ চিৰাঙৰ বিজেপিৰ প্ৰেচিডেণ্ট ৰতন ৰায় ডাঙৰীয়া UPPLৰ আমাৰ প্ৰেচিডেণ্টৰ জাগাত নেতৃত্ব লবেন বসুমতাৰী ডাঙৰীয়া SGPৰ আমাৰ সভাপতি ডাঙৰীয়া লগতে সকলো কাৰ্যকৰ্তা কৰ্মকৰ্তা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা বুথ লেভেললৈকে আমাৰ PCDCৰ চেয়াৰমেন মেম্বাৰৰ পৰা আদি কৰি সকলোকে ধন্যবাদ জনাইছোঁ মই সাংবাদিক আমাৰ দাদা ভাইসকলক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ এই গোটেই নিৰ্বাচনত আপোনালোকে আমাক সহায় কৰিছে ইয়াত বিৰোধীয়ে মিছলিড কৰিবলৈ যিটো চেষ্টা কৰিছিলে এই সময়ত আপোনালোকে সঁচা বাতৰি প্ৰেৰণ কৰি আমাক সহায় কৰিছে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ গুৱাহাটীৰ পৰা আহি আমাৰ কেবিনেট মন্ত্ৰীসকল বিশেষকৈ অশোক সিংডাল ডাঙৰীয়া আৰু দিনে নিশা আমাৰ ইয়াত কষ্ট কৰা আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া লগতে অসমৰ কেবিনেট মন্ত্ৰীসকলক মই ধন্যবাদ জনাইছোঁ অসমৰ বিভিন্ন দলীয় নেতৃবৃন্দ আহি ইয়াতে কেম্পিং কৰিছিলে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আমাক আৰম্ভণিৰ পৰা শেষলৈকে নেতৃত্ব দিয়া মাৰ্গদৰ্শন কৰা আমাক সকলো কামত সহায় কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাই মই সামৰিছোঁ ধন্যবাদ